তেনালীৰামৰ সাধু ৰজাৰ ঋণ। এবাৰ তেনালীৰামৰ পত্নী অসুখত পৰিল। সেই সময়ত তেওঁ ধনৰ নাটনিত পৰিছিল। সেইবাবে তেওঁ ৰজাৰ ওচৰলৈ গ'ল আৰু অলপ ধন বিচাৰিলে। ৰজাই ঋণ হিচাপে তেনালীৰামক তেওঁৰ পত্নীৰ চিকিৎসাৰ বাবে 100 স্বৰ্ণ মুদ্ৰা দিলে। যেতিয়া তেনালীৰ পত্নী আৰোগ্য হ'ল তেতিয়া ৰজাই তেনালীক ঋণ পৰিশোধ কৰিবলৈ ক'লে। কিন্তু তেনালীয়ে ৰজাৰ আদেশক বেছি গুৰুত্ব নিদিলে। ৰজা কৃষ্ণদেৱ ৰায়ে ভাবিলে, তেনালীৰ উদ্দেশ্য ভাল নহয়। মই তেওঁৰ ঘৰলৈ যাম আৰু ধনৰ কথা সুধিম। যেতিয়া তেওঁ তেনালীৰ ঘৰ পালেগৈ তেওঁ দেখিলে তেনালী বিচনাত পৰি আছে আৰু তেওঁৰ মাতৃ পত্নীয়ে জোৰেৰে চিঞৰি চিঞৰি কান্দি আছে। তেনালীৰ কি হৈছে? ৰজাই সুধিলে। মহাৰাজ, তেনালীৰ মাকে ক'লে, এতিয়া আৰু সি জীয়াই নাথাকে। সি বহুত কষ্ট পাই আছে। সি প্ৰায়ে কয় যে সি ৰজাৰ ঋণ বুজালৈ আহিছে আৰু শান্তিৰে মৰিবও নোৱাৰিব। তেতিয়া ৰজাই ক'লে, মোক মোৰ ধন ঘূৰাই নালাগে। হঠাতে তেনালী নিজৰ বিচনাৰ পৰা উঠি আহিল আৰু ৰজাক সাবটি ধৰিলে। আৰে এয়া কি? মই আকৌ ভাবিছিলোঁ তোমাৰ অৱস্থা অতি শোচনীয়। ৰজাই আচৰিত হৈ ক'লে, এয়া সঁচা মহাৰাজ। মই ঋণৰ বোজাৰ ভৰত মৃতপ্ৰায় হৈ পৰিছিলোঁ। আপুনি মোক বচালে। আপুনি মোক আপোনাৰ দৰে এজন শ্ৰেষ্ঠ ৰজাৰ কাৰণে কাম কৰাৰ আৰু এটা সুযোগ দিছে, তেনালীয়ে ক'লে। ৰজাই তেতিয়া তেনালীক ক'লে, তেনালী, তুমি সঁচাকৈ বৰ বুদ্ধিয়ক আৰু জ্ঞানী। কিমান সহজে তুমি মোৰ ঋণ পৰিশোধ কৰাৰ পৰা সকাহ পালা?